নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাই দিম যে আমি আকাশত দেখা এই ডাৱৰবোৰ উজ্জ্বল তাপত গলি নাযায় কিয়। হয়, আপোনালোকে জানে যে আমাৰ আকাশত যিখিনি ডাৱৰ আছে এই ডাৱৰখিনি উজ্জ্বল ওচৰতে আছে, অথচ এইদৰে এই ডাৱৰবোৰ উজ্জ্বল ওচৰত থকাৰ পাছতো গলি নাযায় কিয়, এই সংক্ৰান্তত আজিৰ ভিডিঅ'টোত আপোনাক সবিশেষ সকলোবোৰ জনাই দিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, প্ৰথম কথা হ'ল, আমি যে আকাশত যিবোৰ ডাৱৰ দেখোঁ এই ডাৱৰখিনি আচলতে আমি ভবা যায় যে এইখিনি বৰফ বুলি। আচলতে এয়া বৰফ নহয়, এইখিনি হৈছে এটা পানীৰ কণিকাহে। গতিকে যিহেতু এইখিনি এটা পানীৰ কণিকাহে হয়, গতিকে এই পানীৰ কণিকাখিনি কেতিয়াও গলি যাব নোৱাৰে। গতিকে এইকাৰণে পানীৰ কণিকাৰ কাৰণে এইখিনি ডাৱৰত যিখিনি থাকে এইখিনি নগলে। গতিকে এইটো হৈছে এটা প্ৰথম কাৰণ। ইয়াৰ পাছতে দ্বিতীয় কাৰণটো হৈছে, আমি আচলতে আমাৰ যিখিনি বায়ু আছে, আমাৰ বায়ুখিনি আচলতে কি হয় যে যিমান ওপৰলৈ গৈ থাকে, আমাৰ আকাশৰ ওপৰলৈ যিমান গৈ থাকে বায়ুখিনি, তেতিয়া এই বায়ুখিনিৰ যিখিনি ঘনত্ব বা যিখিনি ডেঞ্চিটি এইখিনি লাহে লাহে কমি গৈ থাকে। আৰু এনেদৰে যেতিয়া এই বায়ুত যিখিনি ঘনত্ব বা যিখিনি ডেঞ্চিটি লাহে লাহে কমি যায় ওপৰলৈ গৈ থাকিলে, এইদৰে কমি যোৱাৰ ফলত কি হয় যে বায়ুৰ ভিতৰত থকা যিখিনি অণু আছে এই অণুখিনি লাহে লাহে কম হ'বলৈ ধৰে। আৰু যেতিয়া এইদৰে এই অণুবোৰ লাহে লাহে কম হ'বলৈ গৈ থাকে ওপৰলৈ গৈ থাকোঁতে বায়ুখিনি, তেতিয়া দেখা যায় যে এই বায়ুখিনিৰ যিখিনি উজ্জ্বল তাপ উষণ ক্ষমতা, এই উষণ ক্ষমতাটো কমি যায়। আৰু এইদৰে যেতিয়া এই বায়ুখিনিৰ উজ্জ্বল তাপ উষণ ক্ষমতাটো যেতিয়া কমি যায়, তেতিয়া এই বায়ুখিনিৰ উষ্ণতাটো লাহে লাহে কমি যায়। আৰু এইদৰে বায়ুৰ এই উষ্ণতাটো লাহে লাহে কমি যোৱাৰ ফলত তাত থকা যিখিনি ডাৱৰ এই ডাৱৰখিনি কেতিয়াও গলিব নোৱাৰে। অৰ্থাৎ এই অংকটোত কেতিয়াও গৰম নহয়, যিহেতু উষ্ণতাটো কমি যায়। উষ্ণতাটো কমি যোৱা মানে তাত ঠাণ্ডা হৈ যায়। গতিকে ঠাণ্ডা হৈ যোৱাৰ ফলত বা এইদৰে তাত গৰম নোপোৱাৰ ফলত কি হৈ যায় যে এই যিখিনি ডাৱৰ থাকে এই ডাৱৰখিনি গলি যাব নোৱাৰা হৈ যায়। গতিকে এয়াই হৈছে আমি আকাশত দেখা এই ডাৱৰবোৰ উজ্জ্বল তাপত নগলাৰ কাৰণটো হৈছে সেয়াই।